ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু যিসকলে মোৰ ভিডিঅ' চাই আছে বহুত ধন্যবাদ জনাইছোঁ আৰু আজি মই আবেলিৰ পৰা ষ্টাৰ্ট কৰিলোঁ ব্লগটো আৰু লগতে মা আৰু মই আহিছোঁ অকণ ফুৰিব আহিলোঁ আৰু দেখিবলৈ পাইছে চাওক সেইফালে কেৰেটি ক্লাছ হৈ আছে দেখিছেনে আৰু এইফালে বিহু ৰিহাৰ্চেল হৈ আছে মই দেখাম আখৰা চলি আছে আচলতে বিহুৰ মই দেখাম আৰু আমাৰ এইখন কলং নদী হয় আৰু আমি আহিছিলোঁ এইখন দলঙৰ পৰা আহিছিলোঁ আৰু ইফালতে ৰাস্তা আছে ইফালে এখন কলেজ আছে জুনিয়ৰ কলেজ কলিয়াবৰ জুনিয়ৰ কলেজ আছে আৰু এইটো ৰাস্তাতেদি যায় আপোনাৰ আমাৰ কলেজ মানে মই য'ত পঢ়িছিলোঁ এইখন মই পঢ়ি থকা কলেজখন এইখন মই পঢ়ি থকা নহয় আচলতে পঢ়া হৈ গ'ল তো এইখন মোৰ কলেজ মই ভালকৈ দেখাম আপোনালোকক আৰু আজি অকণ আহিছোঁ চাবৰ কাৰণে ৰিহাৰ্চেল আখৰা চাবলৈ আহিছোঁ বিহুৰ আমাৰ কলিয়াবৰৰ মুকলি বিহু যিটো কয় আহা মুকলি বিহু যে কয় তো সেইটোৱে তাৰে আখৰা চলি আছে আৰু আখৰা চাবলৈ আহিছোঁ এতিয়া আহক আপোনালোককো দেখুৱাওঁ কেনেকৈনো পাতিছে কেনেকৈনো কি হৈছে সকলোবোৰ দেখাই থাকিম আপোনালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো চাই গৈ থাকক আৰু এয়া দেখিবলৈ পাইছে কেৰেটি ক্লাছ কৰি আছে ফিল্ডত আৰু এফালে ফুটবল খেল খেলি আছে ল'ৰাবোৰে খেলি আছে ফুটবল প্ৰেক্টিছ কৰি আছে আচলতে তেওঁলোকে এইখন ফিল্ড আচলতে গান্ধী ফিল্ড বুলি কয় এই ফিল্ডখন আৰু বহুত ডাঙৰ হয় ফিল্ডখন আচলতে গতিকে মানে ঠায়ে জেগাই তিনিটা ভাগত এফালে আপোনাৰ সেই বিহে দেখিছে নহয় বিহুৰ আখৰা চলি আছে মাজত ফুটবল খেলি আছে আৰু ইটো পাৰে কেৰেটি ক্লাছ চলি আছে গতিকে চাই যাওক মই দেখাই গৈ আছোঁ আৰু আমি একদম কলঙৰ পাৰে আহি আছোঁ আমাৰ ঘৰ ওচৰতে হয় আচলতে এইখিনি গান্ধী ফিল্ড বুলিয়ে ক'ব পাৰি আৰু কলঙৰ ছাইড বুলি কয় আৰু গতিকে চাই যাওক মই তাতে গৈ পেলাই আপোনালোকক দেখুৱাই আছোঁ বৰ ধুনীয়া আৰু সেইটো ছাইডে আমাৰ কলিয়াবৰ মহাবিদ্যালয় য'ত মই পঢ়িছিলোঁ গতিকে চব দেখাই আছোঁ আপোনালোকক মোৰ ভিডিঅ'টো ধুনীয়াকৈ চাই যাওক আৰু এয়া দেখিবলৈ পাইছে নাচনীবোৰে ইমান ধুনীয়াকৈ নাচি আছে আৰু বহুত ল'ৰা ছোৱালী হৈছে এইবাৰ বহুত ছোৱালী হৈছে আৰু ঢুলীয়া আহিছে নাচনীসকল আহিছে বহুত আৰু বহুত দূৰৰ পৰাও আহিছে তেওঁলোকে টেম্পু ভাড়া কৰিলেও আহিছে কিছুমান প্ৰশিক্ষণ লৈ আছে ইয়াত আচলতে আৰু প্ৰশিক্ষণ দিবলৈ আপোনাৰ আমাৰ কলিয়াবৰ ছোৱালী এজনীও দেখিলোঁ মই লগতে এগৰাকী প্ৰশিক্ষণ দিয়া আৰু এজন আহিছে ব্যক্তিজন আহিছে গতিকে তেওঁ শিকাই আছে গতিকে এইখিনি ল'ৰাখিনি ৰৈ আছে ইয়াত তেওঁলোকে চাগে নিশ্চয় অকণ দেৰিকৈ হৈ যাব সিফালে দেখিবলৈ পাইছে নাচি আছে এজনী হৈছে নিমাবাৰ ছোৱালীজনী ইমান মৰম লাগে পুতলা টাইপ পুৰা একদম তাইও নাচিবলৈ আহিছে শিকিবলৈ আহিছে তাইৰ লগত তিনিজনী লগৰ ছোৱালী খুব কথা পাতি আছে আৰু মোৰ ফালে চাইছিলে লাজ পাই আকৌ সিহঁতে মানে নিজক লৈ ব্যস্ত গোটেইকেইজনী তাৰপাছত আৰু এজনে মাজে মাজে চাই থাকে মোলৈ মৰম লাগিল সিহঁতৰ কথা বতৰাখিনি গতিকে সিহঁতক অকণ দেখাই দিলোঁ আপোনালোককো আৰু এইফালে চাওক এতিয়া আকৌ শিকাই আছে এতিয়া ঢুলীয়াখিনি আহিছে ঢুলীয়াখিনিক শিকাব আৰু একদম অকণমানিৰ পৰা ডাঙৰলৈকে আছে ঢুলীয়া মৰম লগা তাৰপাছত সিহঁতে বজাব লৈছে চাগে আৰু গতিকে চাই থাকক ইমান ধূলি
বহুত বতাহ দি আছে। আমি বেছি সময় নকৰোঁ আৰু তাত এইজনে তেওঁ প্ৰশিক্ষণ দি আছে। চাই থাকক মোৰ ভিডিঅ'টো। আৰু দেখিবলৈ পাইছে এয়া আমাৰ মূল গেটখন, মানে প্ৰথম গেটখন আমাৰ কলিয়াবৰ কলেজৰ। বৰ সুন্দৰ, বৰ ধুনীয়াকৈ একদম বনাইছে এইখন। আমি পঢ়ি থাকোঁতেই এইখন আচলতে মানে বনোৱা হৈছিল। আমাৰ গ'ল্ডেন জুবলি হৈ গ'ল কলেজৰ, তেতিয়াই বনাইছিলে। বৰ ধুনীয়া হৈ আছে, একেই হৈ আছে এতিয়াও। আৰু এইফালে বাওঁফালে মই দেখাই আছোঁ আপোনালোকক, চাব। বাওঁফালে আমাৰ এইফালে এখন কলেজ ফিল্ড এইখন। তো চাওক, এখন কলেজ ফিল্ড। আৰু এইফালে চাইকেল ষ্টেণ্ড আছে, মই দেখাই আছোঁ। আৰু এইটো আমাৰ শ্বহীদ তৰ্পণ হয় আচলতে। আৰু এইবোৰ চাওক, ড্ৰয়িংবিলাক বৰ ধুনীয়া ধুনীয়া কৰিছে, কিন্তু আচলতে কি হয়, লেতেৰা হৈ গৈছে। মানে অলপমান শুকান পাত পৰি আছে। কিছুমান ৱালবিলাক অলপমান ৰং দিব লগা হৈছে। গতিকে চাওক, পিকচাৰবিলাক বৰ ধুনীয়া। এইখন ঢোল, পেঁপা, জাপি, কপৌ ফুল, ইমান ভাল লাগিছে। আৰু এইখনো কিবা আঁকা আছে, চাওক ধুনীয়াকৈ, বৰ সুন্দৰ আৰ্ট কৰিছে। আৰু এইফালে আমাৰ কলেজৰ ফিল্ড বুলিয়ে ক'ব পাৰি। এইখন ফুটবল খেলাৰ মানে জেগাটো হয়, প্লেচটো হয়। আৰু সিফালে কেৰাটে ক্লাছ চলি আছে। এইখনো আমাৰ বাৰ্ষিক খেল ধেমালি হয়। এইখন মানে পতা হয়, ইয়াত পতা হয়। খেল ধেমালিবোৰ ইয়াত পতা হয়। গতিকে চাই যাওক। আৰু ইফালে মই এতিয়া বাওঁফালে ঘূৰিম। তো বাওঁফালে আমাৰ চাইকেল ষ্টেণ্ড আছে। চাইকেল ষ্টেণ্ড ইয়াতেই থোৱা হয়, এতিয়াও চাগে ইয়াতেই থয়। আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া আমি ইয়াতেই গৈছিলোঁ, আৰু ময়ো চাইকেলেই লৈ গৈছিলোঁ কলেজলৈ। গতিকে চাইকেলখন থৈ দিওঁ। তাৰপাছত ভিতৰত থ'বলৈ পাৰি, বাট থোৱা নাছিলোঁ, কাৰণ মেমহঁতৰ গাড়ীবিলাকেই বহুত আছিলে। গতিকে ইয়াতে থৈ যাওঁ, কোনো ধৰণৰ টেনশ্যন নাছিলে। আৰু এইটো আমাৰ অফিচ হয়। দেখি যে আছে যে সেউজীয়া কালাৰ, গ্ৰীণ কালাৰটো অফিচ হয়। তাতে আমাৰ মানে কামবোৰ হৈছিলে, ফৰ্ম ফিল আপ হয়, কিবা হয়, এনেকুৱা ধৰণৰ। আৰু এইটো হ'ল ইনডোৰ আপোনাৰ হেৰি হয়, অডিটৰিয়াম হয়। তাৰ ভিতৰতে মানে আপোনাৰ গেমবিলাক হয় আচলতে, গেমবোৰ খেলা হয়, ইনডোৰ গেমবিলাক। আৰু এখন সৰুকৈ এখন বাগিচা আছে, ভিউ হ'বৰ কাৰণে আছে আচলতে, সেইটো ডিপাৰ্টমেণ্ট তাত। মানুহ হৈছে সপোনক দিঠকলৈ পৰিণত কৰা শিল্পী। যিখনে লিখিছে। আৰু এইফালে দেখিছে আমাৰ এটা বেলেগ ডিপাৰ্টমেণ্ট, আৰু এইটো লাইব্ৰেৰী হয় আচলতে। লাইব্ৰেৰীটো চালোঁ। আৰু ভিতৰখন কেতিয়াবা মই গ'লে আপোনালোকক দেখুৱাম বাৰু। আজি যোৱা নহ'ল, আজি কিবা চলি আছে ভিতৰত আমাৰ কলেজত, গতিকে নগ'লোঁ ক্লাছ। আৰু ইফালে ঘৰ যাবলৈও লাগে, গতিকে আপোনালোকক দেখাই আছোঁ। আৰু এইখন দেখিবলৈ পাইছে ছেকেণ্ড গেট, মানে আমাৰ কলেজৰ ছেকেণ্ড গেটখন দেখিবলৈ পাইছে। এইখন গেট যদি আমি ঘৰত, কেতিয়াবা মই এইফালে সোনকালে আহি যাওঁ ঘৰলৈ শ্বৰ্টকাট মাৰি, যেতিয়া ক্লাছ নাথাকে ধৰক। আৰু তো চাবলৈ পাইছে, চাই থাকক। আৰু টিভিটো বেছি দীঘলো নকৰোঁ বাৰু। আৰু
এইখন আমাৰ কেণ্টিন লগতে লাগি আছে এখন কেণ্টিনখন বৰ ধুনীয়া আছিলে মানে থাকি যায় ন এখন আমাৰ যিহে স্মৃতি হৈ পৰিছে আচলতে আৰু বাকী এইটো দেখিছেই ইয়াকটো চবেই চিনি পায়েই গতিকে এইখন ল'ৰা হোষ্টেল হয় বয়জ হোষ্টেল গতিকে ইহঁতজনী কি কৰিছে নাজানো বিৰাট ধুনীয়া লাগিছে আৰ্টটো বৰ ধুনীয়া কৰিছে নাজানো গতিকে এইফালে এতিয়া আমি মহাফালে যাম মহাফালে আমাৰ ঘৰ পামগৈ এইফালে গ'লে এইফালে প্লেন হয় উলনি হয় ধনতলি হয় এইফালে যায় আৰু বাকী এতিয়া আমি এইফালে যাম এইফালে যাম গতিকে চাওঁচোন বাৰু বাটতে লেচ চিপছ এটা লৈ আৰু ঘৰলৈ হ'লোঁ ঘৰ আহিলোঁ জাষ্ট আৰু দেখালোঁ তোমালোকক অকণমান আমাৰ মানে এৰিয়াটো আৰু কেনেকুৱা পালে জনাব মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব গোটেইখিনি কৰি দিব আৰু যদি নতুন হয় তেনেহ'লে একদম মোৰ ভিডিঅ'বোৰ চাব ছাবস্ক্ৰাইব কৰি থ'ব চেনেলটো আৰু বেল আইকনটো টিপি দিব তেতিয়াহে মোৰ নতুন নতুন ভিডিঅ'বোৰ দেখা পাব আপোনালোকে গতিকে আজিলৈ আহিছোঁ আৰু নতুন এটা ভিডিঅ'লৈ আকৌ পুনৰ আপোনালোকৰ ওচৰলৈ আহিম গতিকে আজিলৈ বাই বাই